তো hey guys, welcome back to my YouTube channel. It's the normal. মানে বহুদিন ভিডিও দিবই পাৰা নাই আৰু এতিয়া টাইম হৈছে 6টা 53 মানে আজি 3 এপ্ৰিল মানে 3 তাৰিখ আৰু এতিয়া মানে ৰাতি 6টা মানে গধূলি 6টা 53 আৰু মোৰ ৰথখান মানে ইয়াত আছে তো এইখান মোৰ ৰথখান মানে চাইকেলখনৰ মোৰ মানে পেডেলৰ প্ৰব্লেম হৈছে পেডেলৰ এই মানে মালটো এই মালটো এতিয়া লৈ থাকে আৰু লাইটটো লাইট এইবাৰ লেতেৰা আছে ধুব লাগিব মানে মুচিব লাগিব আৰু গেৰৰ কেবল টাইট লগা আছে আৰু এইটো হৰণ আৰু এইটো লাইটটো মানে পোহৰটো মানে মজা পোহৰ প্ৰথম মই লাইটটো অফ কৰি দিওঁ ৰ'ব লাইটটো অফ কৰি দিলোঁ পোহৰ মোবাইল ফ্লেছ লাইটটো অফ কৰি দি আছোঁ এইবাৰ চাব পোহৰ চাওক মানে মজা পোহৰ মানে ক'ব পাৰি যিহেতু গৰম দিন আহি গ'ল ফেন ঘূৰি আছে মানে যিহেতু ফেন লাগবই আৰু গৰম দিন আহিল মানে ফেন চব লাগব যিহেতু এপ্ৰিলৰ মাহ আৰু এপ্ৰিলত যিহেতু মানে বহাগ বিহু আহিছে তো এইকাৰণে মই ঢোলটো পূৰা টানি আনিছোঁ কাৰণ বিহু মাৰিব লাগিব না মজা মাত উঠি আছে টানি আনিছোঁ আৰু বহাগ বিহুৰ কাৰণে মানে সকলোতে যিহেতু কৰ্মশালা চলি আছে তো বোলো মানে কৰ্মশালা চাওঁ আৰু মই এইবিলাক কৰ্মশালা হোৱা ঠাই ইয়াতে মানে চলি আছে কৰ্মশালা মানে বিহু লাগি গৈছে গাত মানে গৰু চালে
ছোৱালী লেতেৰা বিজুলী চকুৱা মুখত মিচিকিয়া আৰু এতিয়া মানে সেই ঠাইৰ পৰা এটা বেলেগ ঠাই আহিলোঁ মানে ইয়াত মানে ৰাতি ওলাওঁতে মানে ইয়াত মানে ৰাতিৰ কৰ্মশালাত উঠিছিলোঁ ৰাতিৰ কৰ্মশালা চাওঁ আৰু এই আছিল আজিৰ ভিডিঅ' যদি ভিডিঅ' চাই ভাল পালে লাইক শ্বেয়াৰ কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব তো বাই বাই